ফুল্লি ডিজিটেলাইজ সেই পাৰ্টটো আমি লাহে লাহে ডিজিটেলাইজ কৰিব লাগিব অহা বছৰ আমি লেবাৰ ডিপাৰ্টমেণ্টটো কমপ্লিট ডিজিটেলাইজ কৰিব খুজিছোঁ তাৰ কাৰণ হ'ল যাতে অসমত উদ্যোগ কৰিব আহি মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে কন্ট্ৰেক্টৰ লাইসেন্স শ্ৰমিকৰ লাইসেন্স ফ্যাক্টৰী লাইসেন্স except fire brigade license everything can be issued online so 26 sonoloike amar dharona thakibo je physical government office bilak irrelevant kori te ami jabo na lage apnaloke kiman dur obogoto moi na jano matir khetra ami eta system korisu apunak mati edukhor kinibo lage ami online abedon korilu অনলাইন আবেদন কৰাৰ পিছত মাটিটো অনলাইনত নো অবজেকশন পালো ৰেজিষ্টাৰ কৰিলো ৰেজিষ্টাৰ কৰাৰ পিছত এতিয়া আমি নাম জাৰি কৰিবৰ কাৰণে যাব নালাগে বিকজ এনওসি টো কৰোতে আমি প্ৰসেসখিনি কৰিয়ে লৈছিলো এতিয়া নাম জাৰিৰ কাৰণে আমি অফিচত যাব নালাগে আনলেস কোনোবাই অবজেকশন কৰিলে বেলেগ কথা It's called auto mutation. এই মুহূৰ্তলৈকে 12343 জন ব্যক্তিয়ে মাটি কিনা বেচা কৰিছে কিন্তু ৰেভিনিউ অফিচ যোৱা নাই because it is auto mutation registration যেতিয়াই হ'ব তাৰ পৰা ডকুমেন্টস টো অটোমেটিক ট্ৰান্সফাৰ হৈ যায় সাৰ্কেল অফিচাৰলৈকে সাৰ্কেল অফিচাৰে 7 দিন ৰখে যদি দেখে কোনে অবজেকশন কৰা নাই তা অটো মিউটেশন কৰিব আৰু ম্যানুয়াল মিউটেশন আমি অফিশিয়ালি বন্ধ কৰি দিছো মই এটা উদাহৰণ দিছো যে কেনেকে সৰকাৰখনক আমি ৰাইজৰ দুৱাৰ দলি ইন হিজ বেডৰুম আমি লৈ আহিছো যে বেডৰুমৰ পৰা আপুনি কাম কৰক ইউ ডোন্ট হ্যাভ টু ভিজিট এনিথিং হাউএভাৰ what we have is achieved is 5% of entire thing কিন্তু আমাৰ লক্ষ্য যে আমি লাহে 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 আমি আগবাঢ়ি গৈ থাকিম আৰু এই ডিজিটাল গভৰ্নেন্স ইজ আওয়াৰ ফোকাস কৃতজ্ঞতা পেনশনৰ জৰিয়তে আজিকালি পেনশনো আমি পোৰ্টেলৰ জৰিয়তে দিও জীৱন প্ৰমাণ যে মই পেনশনাৰ বাৰে বাৰে গৈ পেলাই মই বেংকত প্ৰমাণ দিব নালাগে যে মই জিয়াই আছো জীবন প্ৰমাণ বুলি এপত ঘৰৰ পৰাই মই জিয়াই থকা ফটোটো আপলোড কৰিলে বেংকে মোৰ পেনশন উইল কন্টিনিউ দ্যাট মিন্স আই হ্যাভ নট ডাইড আগত আছিল কি যে মই যে জিয়াই আছো দেউতাক 1990 বছৰ 94 বছৰত হাৰ্টৰ পেশেন্ট হলেও ক্যান্সাৰৰ পেশেন্ট হলেও আমি জেনে তেনে একবাৰ বেংকত লৈ যাব লাগে ব্ৰাঞ্চ মেনেজাৰৰ ওচৰত এতিয়া আমাক লৈ যাব নালাগে জীবন প্ৰমাণৰ থ্ৰুদি আমি ঘৰৰ পৰা এভিডেন্স দিব পাৰো যে সক দেউতা আছে সেলাইন লৈ আছে দিস ইজ দা পিকচাৰ ভিডিও হ্যাজ বিন আপলোডেড bank will accept the জীবন প্ৰমাণ and your pension will continue কৃতজ্ঞতা জীবন প্ৰমাণৰ জৰিয়তে পেনশনাৰ সকলৰ জীৱনলৈ আমি এটা পৰিৱৰ্তন কঢ়িয়াই আনিছো আউটলেয়াৰ থাকিব কাৰণ these are initiative of কোনবাটো 3 মাহিয়া পুৰণা কোনবাটো 6 মাহিয়া পুৰণা কোনবা 9 মাহিয়া পুৰণা কোনবা হেতু কব মই পোৱা নাই কিন্তু পোৱাৰ নাম্বাৰটো বহুত বেছি সো আউটলেয়াৰ বিলাকো আমি অহা বছৰ নোহোৱা কৰি গৈ থাকিম সো দ্যাট ইট বিকাম এ 100% ডিজিটাল সাৰ্ভিস অনলাইন